নমস্কাৰ, আপোনালোকক সকলোকে চৌধুৰী দাদাৰ ৰেচিপিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ ভোট জলকীয়াৰ আচাৰৰ ৰেচিপি। এতিয়া মই জ্বলাখিনি কেঁচিৰে সৰু সৰুকৈ কাটি লৈছোঁ, বহুত সাৱধানে, কাৰণ জলকীয়াৰ বহুত ঝাৰ আছে। আপোনালোকেও সাৱধান হ'ব, কাৰণ এই জলকীয়াটো যদি হাতমুখত লাৰি দিয়ে তেনেহ'লে বহুত বিপদজনক হয়। শুনামতে ভোট জলকীয়াৰ গুণ সাধাৰণ জ্বলাতকৈ বহুগুণে বেছি। বাৰু যি কি নহওক, আমি ৰেচিপিলৈ আগবাঢ়িছোঁ। এই জলকীয়াখিনি লাহে লাহে অকণ বহলাই দিব আৰু 10 মিনিট সময় এনেকৈ ৰ'দত দিব। এতিয়া আমি আচাৰখিনি বনাবলৈ আগবাঢ়িছোঁ আৰু আচাৰখিনিৰ কাৰণে আমি লৈছোঁ কালজিৰা 2 চামুচ, জনি আৰু এইটো মিঠি গুটি, পাঁচফোৰণ অকণ লৈছোঁ টেষ্টটো বাঢ়িব, আৰু লগত শুকান জলকীয়া কেইটামান লৈছোঁ আৰু জিৰা অকণ লৈছোঁ। এতিয়া আমি গোটেইখিনি মছলাখিনি গৰম কেৰাহীত লৈছোঁ। আপোনালোকে জুইটো কমকৈ ৰাখিব, যাতে মছলাখিনি পুৰি নাযায়, আৰু সৰহকৈ লাৰি থাকিব, যাতে মছলাখিনি পুৰি কিনে ক'লা হৈ নাযায়। এতিয়া আমি ভাজি লোৱা মছলাখিনি গ্ৰাইণ্ডাৰত গুড়ি কৰি ধুনীয়াকৈ থৈ দিম। এতিয়া আমি কেৰাহী এটাত তেল অকণ ঢালি লৈছোঁ। তেলখিনি অকণ গৰম হ'বলৈ দিছোঁ। এতিয়া আমি বাহিৰত শুকাই থোৱা জ্বলাখিনি আনিলোঁ, আনি গৰম কেৰাহীত ঢালি দিছোঁ। ঢালি এনেকৈ সৰুকৈ লাৰিছোঁ। অলপ জুইটো কমকৈ ৰাখিব, নহ'লে পুৰি যাব পাৰে। এতিয়া আমি আন্দাজমতে নিমখ অকণ দিছোঁ আৰু গুড়ি কৰি থোৱা এই মছলাখিনি ইয়াতে ঢালি দিম। ঢালি দিছোঁ, ঢালি লৈছোঁ, গোটেইখিনি মছলা ঢালি দিছোঁ। আৰু এতিয়া অকণ ৰংগুড়াও দিছোঁ। ৰংগুড়াটো অলপ ভাজা হ'লে ভাল লাগিব, নহ'লে কেঁচা কেঁচা লাগিব। এতিয়া অকণ লাৰি দিছোঁ, এনেকৈ আপোনালোকেও লাৰি দিব। অলপ জুইটো কমকৈ দিব, নহ'লে পুৰি যাব পাৰে। এনেকৈ লাৰি থাকিব। ইতিমধ্যে আমাৰ ভোট জলকীয়াৰ ৰেচিপিখিনি তৈয়াৰ হৈ গ'ল। এতিয়া আমি অকণ ঠাণ্ডা কৰিম। গৰমে গৰমে থ'লে বস্তু বেয়া হ'ব পাৰে, অকণ ঠাণ্ডা কৰি লওঁ। এতিয়া আমাৰ ৰেচিপিখিনি ঠাণ্ডা হৈ গ'ল, ধুনীয়াকৈ কালাৰো আহিছে, ধুনীয়া এটা ফ্লেভাৰ আহিছে। এতিয়া আমি শুকান পৰিষ্কাৰ বটল এটা লৈছোঁ। বটলত যেন পানী নাথাকে, নহ'লে ৰেচিপিখিনি বেয়া হৈ যাব। আৰু এনেকৈ ৰাখিলে আপোনালোকে 6 মাহ 7 মাহলৈ ধুনীয়াকৈ থাকিব। এইটো চাব আকৌ, বটলত যেন এটুকু পানী নাথাকে। এয়া আমাৰ আচাৰখিনি তৈয়াৰ হৈ গ'ল। এই আচাৰখিনি আপুনি ধুনীয়াকৈ টেমাত ভৰাই মাজে মাজে ৰ'দত দিব আৰু 6 মাহলৈ খাই থাকিব পাৰিব। এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।